যে কোনেও নাজানে কাৰ মনত কি চলি আছে, কোনে কি ভাবি আছে, আৰু ইয়াৰ এটা মুখ্য কাৰণ হ'ল ছ'চিয়েল মিডিয়া ব্যৱহাৰ। কাজিয়া হোৱাটো কোনো ডাঙৰ কথা নহয়, কিন্তু ডাঙৰ কথাটো হ'ল যে সেই কাজিয়াখন কেনেকৈ সমাধান কৰিব পাৰিছে সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। সেই বেয়া প্ৰভাৱখিনি কেতিয়াও নিজৰ ভাল পোৱাৰ সম্পৰ্কটোত পৰিবলৈ দিব নালাগে। প্ৰতিজন মানুহৰে এটা পাৰ্চনেল স্পেচ আছে, কাৰণ কোনো মানুহে কেতিয়াও পাৰফেক্ট নহয়। কেতিয়াবা মানুহৰ ভুল হৈ যায়। যদি বৰ্তমান সময়ত কিবা কথাত কাজিয়া হৈ যায়, সেইটো সদায় সমাধান কৰিবলৈ চেষ্টা কৰিব। তাৰ মাজত পুৰণা কথাবোৰ ভৰাবলৈ কেতিয়াও চেষ্টা নকৰিব। নমস্কাৰ, পুনৰবাৰ স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'ত। আৰু আজি ভিডিঅ'ত আমি আলোচনা কৰিম যে এটা ভাল পোৱাৰ সম্পৰ্কত কি কাৰণৰ বাবে কাজিয়াৰ সৃষ্টি হয়। এটা ভাল পোৱাৰ সম্পৰ্কত কেতিয়াবা সৰু কথাত কাজিয়া লগাটো একেবাৰে স্বাভাৱিক কথা। কাৰণ আমি সকলোৱে জানো, য'ত বেছিকৈ আপোনত্ব ভাৱটো থাকে তাত মানুহৰ অলপ বেছি অভিমান বেছিকৈ থাকে, অলপ বেছি খঙো বেছিকৈ থাকে। কিন্তু কিছুমান সম্পৰ্কত কেতিয়াবা দেখিবলৈ পোৱা যায় যে নিৰ্দিষ্ট কথাত বা নিৰ্দিষ্ট কাৰণত এই সম্পৰ্কবোৰ মাজত সদায় কাজিয়াৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায়। আৰু এই ভিডিঅ'টোত আমি তাৰ বিষয়ৰ ওপৰত আলোচনা কৰিম যে এনেকুৱা কি কাৰণত এটা ভাল পোৱাৰ সম্পৰ্কত কাজিয়াৰ সৃষ্টি হয়। পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথাটো হ'ল ভুল বুজাবুজি আৰু যোগাযোগৰ অভাৱ। এই কথাটো মই এইবাবে কৈছোঁ যে কোনেও নাজানে কাৰ মনত কি চলি আছে, কোনে কি ভাবি আছে, কোনে কি ক'ব বিচাৰিছে, কোনে কি কেনেকুৱা প্লেনিং কৰি আছে। আৰু এটা ভাল পোৱা সম্পৰ্কত যদি দুইজন লোকে ইজনে আনজনক নিজৰ মনৰ কথাখিনি খুলি নকয়, বা তেওঁলোকে কি বিচাৰিছে, তেওঁলোকে কি প্লেনিং কৰি আছে, যদি এই কথাখিনি ভালদৰে খুলি নকয়, তেতিয়া এটা সম্পৰ্কত ভুল বুজাবুজি হোৱা বা কাজিয়াৰ সৃষ্টি হোৱাটো একেবাৰে স্বাভাৱিক কথা। আৰু কেতিয়াবা এনেকুৱা পৰিস্থিতি হয়, ধৰি লওক এজন পাৰ্টনাৰে লগৰ পাৰ্টনাৰজনক কিবা কথা এটা গুৰুত্ব সহকাৰে কৈ আছে, কিন্তু তেওঁ নিজৰ লগৰ পাৰ্টনাৰজনে সেই কথাখিনি গুৰুত্ব সহকাৰে শুনা নাই বা অলপো মনোযোগ দিয়া নাই। তেনেকুৱা ক্ষেত্ৰতো এটা সম্পৰ্কত কাজিয়াৰ সৃষ্টি হয়। আৰু কেতিয়াবা এনেকুৱা পৰিস্থিতি হয়, ধৰি লওক এজন পাৰ্টনাৰে নিজৰ পাৰ্টনাৰজনক কিবা এটা কথা বুজাব বিচাৰিছে, কিন্তু নিজৰ পাৰ্টনাৰজনে তেওঁ বুজোৱা কথাখিনিক তেওঁ বুজোৱাৰ দৰে নুবুজি তেওঁ কথাখিনি অলপ বেলেগকৈ বুজি ল'লে, নিগেটিভকৈ বুজি ল'লে। আৰু তেনেকুৱা ক্ষেত্ৰতো কেতিয়াবা সম্পৰ্কৰ মাজত কাজিয়াৰ সৃষ্টি হয়। গতিকে এটা সম্পৰ্কত যদি ভালকৈ ধৰি ৰাখিবলৈ হয়, সেই ভুল বুজাবুজিটো সদায় দূৰ কৰিবলৈ চেষ্টা কৰিব লাগিব। আৰু যিমান পাৰে একদম মন খুলি নিজৰ কথাখিনি সদায় শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব লাগিব, আৰু সেই কথাখিনি ভালদৰে বুজিবলৈ চেষ্টা কৰিব লাগিব। দ্বিতীয় কথাটো হ'ল অত্যাধিক সন্দেহ আৰু অবিশ্বাস। যিকোনো এটা ভাল পোৱা সম্পৰ্কৰ মূল ঘাই শিপাডাল হ'ল বিশ্বাস। যিকোনো এটা সম্পৰ্কত যেতিয়া নিজৰ পাৰ্টনাৰ কিবা কথাক লৈ বা কিবা কামক লৈ অত্যাধিক সন্দেহ কৰা যায়, তেতিয়া সেই ভাল পোৱা সম্পৰ্কটোত কাজিয়াৰ সৃষ্টি হোৱাটো 100% কনফাৰ্ম হয়। আৰু বৰ্তমান সময়ত এই সমস্যাটো আজিকালি বেছিকৈ দেখিবলৈ পোৱা যায়। আৰু ইয়াৰ এটা মুখ্য কাৰণ হ'ল ছ'চিয়েল মিডিয়া ব্যৱহাৰ। ছ'চিয়েল মিডিয়া বৰ্তমান সময়ত সকলোৱে ব্যৱহাৰ কৰে, আৰু তাৰ ব্যৱহাৰ ফলত কেতিয়াবা নহয় কেতিয়াবা পুৰণি বন্ধুৰ লগত বা আন কাৰোবাৰ লগত কমিউনিকেট কৰা হয়। গতিকে ভাল পোৱাৰ সম্পৰ্কত থকা ল'ৰা ছোৱালীসকলে এটা কথা মনত ৰখা দৰকাৰ যে ছ'চিয়েল মিডিয়া ইউজ কৰিব লাগে, কিন্তু সাৱধানেৰে। ছ'চিয়েল মিডিয়াৰ যিখিনি বেয়া প্ৰভাৱ, সেই বেয়া প্ৰভাৱখিনি কেতিয়াও নিজৰ ভাল পোৱাৰ সম্পৰ্কটোত পৰিবলৈ দিব নালাগে। কাৰণ ছ'চিয়েল মিডিয়াৰ বেয়া প্ৰভাৱে মানুহৰ ভাল সম্পৰ্ক নিমিষতে শেষ কৰি দিয়ে। তৃতীয় কথাটো হ'ল সময়ৰ অভাৱ। এটা ভাল পোৱাৰ সম্পৰ্ক ভালদৰে ধৰি ৰাখিবলৈ হ'লে ইজনে আনজনক সময় দিয়াটো বহুত বেছি প্ৰয়োজনীয়। আৰু যেতিয়া কামৰ ব্যস্ততাৰ ফলত ইজনে আনজনক সময় দিব নোৱাৰে, তেতিয়া সেই ভাল পোৱা সম্পৰ্কটোত লাহে লাহে কাজিয়া আৰম্ভ হয়। আৰু কেতিয়াবা মনত বিভিন্ন ধৰণৰ প্ৰশ্ন আহে, যেনে ধৰি লোৱা তুমি মোক আগৰ দৰে ভাল নোপোৱা, তুমি মোক আগৰ দৰে গুৰুত্ব নিদিয়া, বা আজিকালি মই তোমাৰ প্ৰথম পচন্দ নহয়। এনেকুৱা ধৰণৰ ভাৱ কিছুমান মনলৈ আহে, যিবোৰ ভাৱে এই ভাল পোৱা সম্পৰ্কটো ক্ৰমান্বয়ে সদায় দুৰ্বল কৰি তোলে আৰু এই সম্পৰ্কটোৰ মাজত দূৰত্ব বঢ়াই দিয়ে। পঞ্চম কথাটো হ'ল অহংকাৰ আৰু নিজৰ ভুলবোৰ মানি নোলোৱা, যিটোক ইগ'ইছো বুলি কোৱা যায়। এটা ভাল পোৱা সম্পৰ্কতে হওক, এটা সাধাৰণ সম্পৰ্কতে হওক, মানুহৰ দ্বাৰাই ভুল হোৱাটো এটা স্বাভাৱিক কথা। কাৰণ কোনো মানুহে কেতিয়াও পাৰফেক্ট নহয়। কেতিয়াবা নহয় কেতিয়াবা মানুহৰ ভুল হৈ যায়। কিন্তু ভুল হোৱাটোতকৈ ডাঙৰ কথা যে ভুল কৰাৰ পিছতো কিছুমান মানুহে সম্পৰ্কত ক্ষমা নিবিচাৰে। তেওঁলোকে মনতে এইটো ভাবি লয় যে মই পোনপ্ৰথমে কিয় ক্ষমা বিচাৰিম, বা মই প্ৰথমে কিয় মোৰ নিজৰ পাৰ্টনাৰজনক মাত দিম। আৰু যেতিয়া এনেকুৱা কথাবোৰ এটা সম্পৰ্কৰ মাজলৈ গুচি আহে, তেতিয়া সেই সম্পৰ্কটোত কাজিয়াৰ সৃষ্টি হোৱাটো সম্ভাৱনাটো বহুত বেছিকৈ বাঢ়ি যায়। আৰু এটা ভাল পোৱা সম্পৰ্কতে হওক বা এটা সাধাৰণ সম্পৰ্কতে হওক, য'ত অহংকাৰ আৰু ইগ'
এই সম্পৰ্কটোতকৈ ডাঙৰ হৈ পৰে, তেতিয়া সেই সম্পৰ্কটো সদায় দুৰ্বল হৈ পৰে। মনত ৰাখিব, এটা ভালপোৱাৰ সম্পৰ্কই হওক বা এটা সাধাৰণ সম্পৰ্কই হওক, ভালদৰে ধৰি ৰাখিবলৈ হ'লে আমি বুজা-বুজি আৰু এৰা-ধৰাৰ মাজেৰে সদায় চলিবলৈ চেষ্টা কৰিব লাগিব। 6 নম্বৰ কথাটো হ'ল পুৰণা কথাবোৰ খুচৰি থকা। বৰ্তমান সময়ত বহুত সংখ্যক মানুহে এটা সম্পৰ্কত এইটোৱে আটাইতকৈ বেছি ডাঙৰ ভুল কৰে। ধৰি লওক বৰ্তমান সময়ত এটা সম্পৰ্কত কিবা কাৰণত, কিবা কথাত, কিবা সমস্যাৰ বাবে কাজিয়াৰ সৃষ্টি হয়। কিন্তু এই সমস্যাটোৰ সমাধান কৰাৰ পৰিৱৰ্তে অতীতত হৈ যোৱা কথাবোৰ টানি আনি বৰ্তমানত হৈ থকা কাজিয়াখন আৰু বেছিকৈ ডাঙৰ কৰি লয়। এটা কথা মনত ৰাখিব, অতীতত হৈ যোৱা কথাবোৰ যিমানেই খুচৰি থাকিব সিমানেই আপোনালোকৰ সম্পৰ্কটো বেয়া হ'ব। যেনেকৈ এডোখৰ ঘাট যিমানেই খুচৰি থাকিব সেই ঘাটডোখৰ কেতিয়াও নুশুকায়, ঠিক সম্পৰ্কৰ ক্ষেত্ৰতো তেনেকুৱাই। যিমানেই পুৰণা কথাবোৰ খুচৰি খুচৰি উলিয়াই থাকিব সিমানেই নিজৰ বৰ্তমানৰ সম্পৰ্কটো বেয়া হৈ গৈ থাকিব। গতিকে যিমান পাৰে যদি বৰ্তমান সময়ত কিবা কথাত কাজিয়া হৈ যায় সেইটো সদায় সমাধান কৰিবলৈ চেষ্টা কৰিব। তাৰ মাজত পুৰণা কথাবোৰ ভৰাবলৈ কেতিয়াও চেষ্টা নকৰিব। বন্ধুসকল, এইকেইটা আছিলে একেবাৰে সাধাৰণ কথা, যিকেইটা মোৰ অভিজ্ঞতাৰ পৰা মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিলোঁ। আৰু শেষত মই এটা কথা আপোনালোকক ক'ব বিচাৰোঁ যে এটা সম্পৰ্কত লাগে ভালপোৱা সম্পৰ্কই হওক বা যিকোনো সম্পৰ্কই হওক, কাজিয়া হোৱাটো কোনো ডাঙৰ কথা নহয়। কিন্তু ডাঙৰ কথাটো হ'ল যে সেই কাজিয়াখন কেনেকৈ সমাধান কৰিব পাৰিছে সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। কাৰণ সম্পৰ্কত কেতিয়াবা নহয় কেতিয়াবা সৰু সৰু কথাত কাজিয়া হয়। কিন্তু এটা কথা সদায় মনত ৰাখিব, যদি কিবা কথাত, কিবা কাৰণত নিজৰ সম্পৰ্কৰ মাজত কিবা এটা সমস্যা সৃষ্টি হৈছে বা কাজিয়া হৈছে, খঙৰ সময়ত কেতিয়াও আপোনালোকে প্ৰতিক্ৰিয়া নিদিব বা খং উঠি থকাৰ সময়ত কেতিয়াও মন্তব্য নিদিব। যেতিয়া আপোনাৰ মনটো শান্ত হৈ যাব তেতিয়া ঠাণ্ডা মগজুৰে সেই সমস্যাটোক লৈ বা সেই কথাখিনিক লৈ নিজৰ পাৰ্টনাৰৰ লগত সন্মুখত বহি কথাখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিব। তেতিয়া নিশ্চয় আপোনালোকৰ যিমানখিনি সমস্যা আছে সেই সমস্যাখিনি ভালদৰে সমাধান কৰিব পাৰিব। যদি কথাখিনি ভাল লাগিছে নিশ্চয় ভিডিঅ'টো লাইক কৰিব। যদি আপোনালোকৰ কিবা যদি পৰামৰ্শ দিবলগীয়া আছে নিশ্চয় কমেণ্ট কৰি জনাব। লগতে নিজৰ বন্ধুবৰ্গ পৰিয়ালবোৰৰ লগত শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, নমস্কাৰ।